Namaskar. Welcome to my channel Study in Assam SI. This is my first video. আশা কৰোঁ সকলোৱে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন প্ৰেছ কৰি অল নটিফিকেশ্যনটো সিলেক্ট কৰি আজিৰ টপিক হ'ল আপোনাৰ অতি মৰমৰ সৰু সন্তানটি কেনেকৈ পঢ়াব। তো আহক এতিয়া আমি আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো। ধৰক আপোনাৰ সন্তানটি ফাৰ্ষ্ট টাইম আপুনি স্কুলত এডমিশ্যন কৰাইছে, তো অলপ মানে পঢ়া শুনা কৰাব লাগে। কিন্তু আপনার সন্তানটি হয়তো আপনার কথা নয়, পড়ানোর তার একেবারে ইচ্ছা নেই, তেতিয়া তাক কেনেকৈ পঢ়াব? তেতিয়া তাক পঢ়ার এটাই উপায় হ'ল হয়তো আপনি সন্তানটিক কোলাত লৈ ৰাস্তাত যাব, কাপোৰটো ফুৰিবলৈ যাই আছে, ৰাস্তাত ফুৰিবলৈ যাই আছে, তেতিয়া তাক আপনি কিবা এটা বস্তু দেখা পাব, তেতিয়া তাক হয়তো কল হোৱাট ইজ দিছ, তেতিয়া হয়তো ক'ব হোৱাট ইজ দিছ মানে কি। তেতিয়া তুমি তাক ক'ব লাগিব এইটো কি বস্তু হয়। তেতিয়াতো ক'ব যে এইটো গছ, বাবা কোৱাচোন এইটো কি গছ, তো ক'ব নোৱাৰিব। তুমি তাক ক'ব লাগিব এইটো আপেল গছ। আপেল গছ মিনছ এ ফৰ আপেল। ফুৰোতে ফুৰোতে হয়তো আমি এটা রাস্তাত পুরো একটা জায়গা আছে, এইটো কি বস্তু, ক'ব পিঁপড়া। পিঁপড়া মিনছ ইংৰাজী প্ৰতিশব্দ কি হ'ব, এইটো এ ফৰ এনেকৈ যদি আপুনি আপোনাৰ সন্তানটিক ডেইলি এ ফৰ এনেকৈ দুটা তিনিটা শব্দ শিকায়, তেতিয়া তেওঁৰ মনত এটা, তাৰ ব্ৰেইনত এটা আজ হৈ যাব যে এ ফৰ আপেল, এ ফৰ এণ্ড। তেওঁৰ ব্ৰেইনৰ ভিতৰত এইটো সদায় এই বস্তুটো বাৰে বাৰে। তাৰ পিছদিনা হয়তো আপুনি ক'ৰবাত ফুৰিবলৈ গৈছে, আবেলি সময়ত হয়তো ফিল্ডত গৈছে আপোনাৰ সন্তানটিক লৈ, তাত খেলা ধূলা হৈ আছে, হয়তো আপোনাৰ সন্তানটিয়ে ক'ব এইটো কি খেল হৈ আছে, এটা ফুটবল খেল হৈ আছে বুলি ক'ব। হয়তো আপোনাৰ সন্তানটিক আপুনি ক'ব যে কোৱাচোন বি ফৰ কি, বি ফৰ বল। এনেকৈ হয়তো পিছদিনাখনো আপুনি ফিল্ডত ফুৰিবলৈ গৈছে, তেতিয়া সেইদিনাখন হয়তো দেখা পাব যে ক্ৰিকেট খেল হৈ আছে। সেইদিনা হয়তো আপুনি কোৱাচোন তোমাক যে কালি কৈছিলোঁ যে বি ফৰ কি, হয়তো বি ফৰ বল উত্তৰ দিব নোৱাৰিলে, কিন্তু আপুনি হয়তো কৈছে মই তোমাক কৈছিলোঁ যে বি ফৰ বল, তেনেহ'লে আজি কোৱাচোন বি ফৰ আৰু কি হয়। বি ফৰ বেট হয়। এই ক্ৰিকেট খেলত যে বেট এইটো বলটো মাৰি আছে সেইটোৰ নাম হ'ল বেট, গতিকে বি ফৰ বেটো হয়। চ' ডেট এনেকৈ আপুনি আপোনাৰ সন্তানটিক পঢ়াৰ নতুন নতুন কৌশল টিপছত শিকাব পাৰে। তো আজি এইখিনি এনেকুৱা নতুন নতুন কৌশলেৰে আপোনাৰ সন্তানটিক পঢ়া শুনা শিকাবলৈ সদায় আমাৰ চেনেলৰ লগত জড়িত হৈ থাকক। শেষত আকৌ এবাৰ নমস্কাৰ, ধন্যবাদ।